শৰীৰ মোৰ যেতিয়া কাপোৰো মোৰে হ'ব ভুল যদি মোৰ হয় সিদ্ধান্ত মোৰে হ'ব নিজৰ কাম বন এৰি তহঁতে মোৰ কাপোৰৰ ওপৰত কমেণ্ট দিবলৈ কোন হয় বে কেলাপুট হৈ গ'ল এতিয়া কক সুবালা নে গিলিলা গিলি দিলো কক কথাটো গিলিম এতিয়া হজম কৰিম জলদি কক এনেকৈ ভাত নাখায় নহয় আপুনি এতিয়া সেইবোৰ ক'ব নে আপুনি মোক কথাটো ক'ব কথাটো কেনেকৈ আৰম্ভ কৰোঁ সেইটোৱেতো ভাবি পোৱা নাই মুখেৰে মুখেৰেতো কম কিন্তু কেনে হাই বেবি হাই কি খবৰ তোমাৰ বন্ধুজনে হেতু কি লৈ আছে ঐ কি লৈছে দি দে অলপ বেছিকে বনাবি ময়ো খাম তেৰা বাপ কা নকৰহু কিয়া নিজে নিজে বনাই খাবি মা কা दम साबे यार एक थप्पड़ से डर नहीं लगता है साहब प्यार से लगता है গুড নিউজ আৰু মাত্ৰ 3 দিন ৰাইজ আৰু মাত্ৰ 3 দিনৰ পিছত আপোনালোকে পাই যাব নতুন লকডাউন বঢ়োৱা ডেট ছোৱালীসকল মৰি যাব তথাপিও ল'ৰাসকলক দুখ নিদিয়ে বাকী মিছা কথাখিনি কাইলৈ ক'ম বাৰিষাৰে বৰষুণে তোমাৰ কথাকে ক'ব তুমি ইনষ্টাগ্ৰাম চলাব জানা নাই নাজানো নাজানা তুমি চলাবা মই পিছলৈ উঠি যাম হা তুমি চলাবা মই পিছলৈ উঠি যাম কেলে মাইছ দাদা পেং চলি আছে কেমেৰা হেয়া কৈছে ইমান দেৰি আছে নেকি কেমেৰা উঠে কি কৰে মৰম বুৱতী নৈ বুকুতে আছে বৈ জানানে মৰমী তোমাকে পাবলৈ প্ৰাঞ্জিত ভাই অসমৰ টিকটকত ভাল শ্লোমো ভিডিঅ' কোনে বনায় গুলজাৰ চবতকৈ ভাল জমনি ভিডিঅ' ঋতুৰাজ ডেকা টিকটকত ভাল কণ্টেণ্ট কোনে বনায় মিষ্টাৰ ডেভিল চবতকৈ ভাল এক্সপ্ৰেছন কোনে দিয়ে প্ৰাঞ্জুক বৰা টিকটকত ভাল লিপচিং কোনে দিয়ে প্ৰিন্স হাজৰিকা লভ ভিডিঅ' পূজা ডেকা এণ্ড পাপু ডেকা চবতকৈ উৎপতীয়া ভিডিঅ' সৌভিক ৰাজখোৱা টিকটকত ভাল ডান্সাৰ বিশাল ডান্সাৰ গ্ৰুপ ভিডিঅ' আমি এনেকুৱা টিকটকৰ আছেনে যাৰ সকলো গুণ আছে অঞ্জু ফুকন এণ্ড সৌৰভজ্যোতি বৰা